আহিছোঁ দেই ৰাইজখন টুংটাও ৰিজৰ্টত আজি এভুমুকি চাই থাকিব ৰাইজ কেনে লাগেনো ভিডিঅ'টি ৰিজৰ্ট স্বাগতম জনাইছোঁ সকলোলৈকে আজি আমি ওলাইছোঁ এফালে লগৰ কেইজনৰ লগত অৰুণাচলৰ ফালে ফুৰিব যাম বুলি ভাবিছোঁ আৰু এতিয়া কি ক'ত যোৱা হয় ক'ত যাম একো সিদ্ধান্ত নাই বৰ্তমান ওলাই গৈছোঁ আৰু দেই আমাৰ আছে সমুজল ভাই আৰু এই আমাৰ ললিত কাই এফালে ফুৰিবলৈ ওলাইছোঁ দেই ক'ত যাওঁ কি সিদ্ধান্ত হ'লে নাই সিদ্ধান্ত হ'লে এই কিবা এটা যে চাব পাবি হেঁচা খাটাং কিবা এটা যে দখাম কি দখাম হেঁচা ক'ব নোৱাৰি এতিয়া চাই থাকিব তেতিয়া দেখিব কি ডিয়াক গেট পালোহি দেই গৈ আছোঁ এতিয়া ডিয়াক গেট পাইছোঁহি ডিয়াক গেট পাইছোঁহি ধুনীয়াকৈ তেলটো ভৰাই লৈছোঁ এতিয়া ক'ত যাম কি সিদ্ধান্ত ল'লে অনুভৱেচোন অলপ নামচাই দলং পাইছোঁ দেই এইখন নদীখন এইফালে দলঙীয়া পথাৰ দেখি ভাল লগা দেখি মন ভুলোৱা এটা পৰিৱেশ অৰুণাচল ৰাস্তা চক কি মজা একদম মানে এনেকুৱা পৰিৱেশ ন দুয়োফালে দুহাৰি গছ এয়া গিফ্ট কেম্প এইটো ফাইনেলি আহি আমি চৌখাম পালোহি চৌখামৰ এই টাউনখন এখন চৌখামৰ টাউনখন মানে এইফালে চৌখামৰ টাউনখন ইফালে চাইডত দৃষ্টি নিবদ্ধ কৰা দোকানবিলাক কি ধুনীয়া বিশ্বকৰ্মা বস্তুৱে ভৰ্তি হৈ আছে বিশ্বকৰ্মা পূজা বস্তুৱে এতিয়া লাহেকৈ চৌখামৰ টাউনখনি আমি পাৰ হৈ শেষ হ'ল আহি আমি এতিয়া টুংটাও পালোহি এতিয়া যোনটো লোকেশ্যনত যাবলৈ আহিছোঁ সেইটো পাম এতিয়া বৰ্তমান গোটেইকেইটা এতিয়া চিচি পূজা লাগিছে চিচি গৈ আছে এসপ্তাহমান চেক কৰিবলৈ রিসেপশনিস্ট আহিছোঁ দেই ৰাইজখন টুংটাও ৰিজৰ্টত আজি এভুমুকি চাই থাকিব ৰাইজ কেনে লাগেনো ভিডিঅ'টি ৰিজৰ্টখনত যদি কেনেবাকৈ আহিব মন যায় আহিব পাৰে আহি মেলি চাবহি পাৰে বহুত ভাল লগা এটা পৰিৱেশ কিমান ধুনীয়া এটা পৰিৱেশ আৰু আহোঁতে সন্মুখতে গেট আছে গেটত মানে এণ্ট্ৰি কৰি ল'ব লাগে এণ্ট্ৰি এজন মানুহৰ 50 টকা লয় টুংটাও ৰিজৰ্টখনত আমি উপস্থিত হ'লোহি এইফালে চব ধুনীয়া আছে দুখন আছে বগা এখন ৰঙা এখন এইখন নদীখন নাও খেল কৰিব পাৰিব ইয়াত আহিলে নাওবিলাক চাব পাৰিব নাৱত উঠিব পাৰিব নাৱত উঠিলে 200 টকা লয় আৰু এইফালে এটা চব আছে এইটো এটা ঘৰ আছে এটা ছাতি ঘৰ ক'ৰ পৰা আহিছে দাদা আমি আহিছোঁ শিৱসাগৰ ইয়াৰ পৰা বহুত দূৰৰ মানুহ আহে বহুত দূৰ হয় আমি আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈ খুবেই ভাল লাগিলে আমি তিনিচুকীয়া হয় আমি পৰিবাৰ ছোৱালী ভিনদেউ বা
চাই লওক আমি এইগোটা কেবিন এয়া এটা কেবিনত 3% সোমাব পাৰে বোলে 3% মানে 2000 ইয়াত আৰু এইটো এটা পাঁচটা আছে টোটেল এটা কেবিনত সোমালে 2000 কৈ ফিজ তো প্ৰাকৃতিক এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এয়া চাই লওক সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ টুংটাও ৰিজৰ্ট এই এটা কেবিনত 2000 কে লয় এইটো চাই লওক আৰু ইমান ডবল মানুহ হয় ন এইবিলাক চা গাড়ীয়ে গাড়ী তো এতিয়া আপোনালোকে ফিল্ড লওক আমাৰ তিনটি মানুহ হৈ পিনে এনেকুৱা এইগুটি এটি কেবিন মানুহ দুটি তিনটি হৈ ল'ব লাগে বহি বহি আৰামছে খাই থাক 10টা 12টালৈকে বহি ল'ব পাৰে পোৱাটো একদম মানে যেতিয়া আহে আৰু সেতিয়াই খাব পাৰে আৰু ইয়াত সুইমিং কৰিবলৈ সুইমিং পুলো আছে এইটো সুইমিং পুল সৰু ল'ৰা ছোৱালী ডাঙৰ চবে ইয়াত আহি গা পা ধুই আৰামছে মানে জল খেলি কৰিব পাৰে কেনেকা ফুটি চাই লওক একদম মানে পুৰা ৰাইজ এনেকা গা ধুই আছে দেখিছে কেনেকা আৰু একদম মানে এনেকা কেনেকা মজা লাগিছে দেখ নাই ফুটি মানুহ ইমান মজা লাগিছে এদি চাওক এজনী কাছ বনাইছে টকা কৰি আছে সামৰণি মাৰিম তাৰপিছত ক'লে এবাৰ ৰিজৰ্টখন দেখুৱাই লওঁ কিমাননো ধুনীয়া ধুনীয়া ছোৱালী আহে কিমাননো ধুনীয়া ধুনীয়া ডেকা ল'ৰা আহে চাই লওক এইজন চাই নামৰূপৰ পৰা আহিছে কি ধুনীয়া ডেকা ল'ৰা এইফালে চক গোটেই ডেকা ল'ৰা ধুনীয়া ছোৱালীয়ে ডেকা ল'ৰাই ভৰ্তি হৈ আছে চা ধুনীয়া ধুনীয়া ছোৱালী চাং বোলে আহিবি আৰু এই মানে আমাৰ কি টুংটাও ৰিজৰ্টখনলৈ এইটো কি বুলি কয় হল ঘৰ এইটোতো মানে বস্তু বাহানি বহি লৈ ধুনীয়াকৈ খাব পাৰে এইটো চক মানুহ পূৰা আছে ধুনীয়া ধুনীয়া ছোৱালী গাড়ী চাক কিমান ডবল গাড়ী আহে এইটো মানে কি বুলি কয় কেবিন আৰু এইখন এখন ৰেষ্টুৰেণ্টখনতো আছে পূৰা মানুহ ভৰ্তি হৈ আছে আৰু আমাৰ লগৰকেইটা ইয়াত বহি আছে লগৰকেইটাৰ লগত যাওঁ আৰু আজিলৈ ভিডিঅ'টি ইমানতে আৰু শেষত ভিডিঅ'টি চাই কেনে পালে যদি ভিডিঅ'টি চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ইটো সিটো চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগতীয়াকৈ ভিডিঅ'বোৰ আপোনাৰ মোবাইলত এয়া চাই লওক টুংটাও ৰিজৰ্ট চাই লওক